কেইদিনমান ধৰি একেৰাহে মাছ মাংস খাই খাই এলাহ লাগি গৈছে মছলা দি বনাই। সেইকাৰণে বোলো আজি টেঙা তৰকাৰী এখন খাওঁ আৰু খাচেং টেঙা কেইটামান ৰাতিপুৱাই ছিগি আনিলোঁ আৰু তাতে মই জাতিলাও এটাও আছিলে তাৰে লগত বোলো বনাওঁ বুলি ভাবিলোঁ আৰু সেইকাৰণে জাতিলাওটো সৰু সৰুকৈ কুটি ল'লোঁ। কুটি লৈ প্ৰেছাৰ কুকাৰতে জাতিলাওখিনিও দি দিলোঁ আৰু খাচেং টেঙাখিনিও দি দিলোঁ। মানে জাতিলাওটো অকণমান বুঢ়া নিচিনা আছিলে সেইকাৰণে ভাজিলে বেছি সোনকালে গলি নাযাবৰ কাৰণে প্ৰেছাৰ কুকাৰতে দি ল'লোঁ আৰু সেইকাৰণে গোটেইখিনি অকণমান সিজি যোৱাৰ পিছতে কেৰাহীখনত তেল অকণমান দি পাঁচফোৰণ কেইটামান দি পেলাই ফুটাই ল'লোঁ আৰু তাৰপিছত বইল কৰি ৰখা জাতিলাওখিনি অকণমান দি লৈছোঁ কাৰণ কেৰাহীটো বহুত গৰম হৈ আছে। সেইকাৰণে প্ৰথমতে এহেটা দি বাকীখিনি পিছত ঢালি দিলোঁ আৰু হালধিটো পিছত দিছোঁ কাৰণ টেঙা তৰকাৰী হালধি দিলে গোন্ধ ইমান পোৱা নাযায়, নহ'লে মছলা বনালেতো আগতীয়াকৈ দিব লাগে নহ'লে গোন্ধাই থাকে। আৰু সোৱাদ অনুসৰি নিমখ অকণমানো দি দিলোঁ। দিয়াৰ পিছত তৰকাৰীখন যেতিয়া উতলি আছে ভক ভককৈ তেতিয়া মই মাছ কেইপিচমানো দি দিলোঁ। বহুত ধুনীয়া লাগিছে খাই কিন্তু দেই। আৰু তাৰপিছত তৰকাৰীখন হ'লেতো নহ'ব সেইকাৰণে মাছৰ লগত খাবলৈ বন্ধাকবি ভাজি অকণমান বনাওঁ বোলো। তাতে মই কেঁচা জলকীয়া আৰু পিঁয়াজ দুইটা কাটি ল'লোঁ, কাটি লৈ তেলতে বহাই দিলোঁ আৰু তাতো মই দুটামান পাঁচফোৰণ গুটি পেলাই দিলোঁ। আমাৰ ঘৰত পাঁচফোৰণ বহুতেই খায় সেইকাৰণে পাঁচফোৰণ প্ৰতিখন আঞ্জাতে থাকিবই লাগে আৰু সেইকাৰণে মই পাঁচফোৰণকেইটা ফুটাৰ পিছতেই কবিকণো বহাই দিলোঁ। কবিখিনি লৰক ফৰক কৰি দিলোঁ, কৰি লোৱাৰ পিছত বোলো সোৱাদ অনুসৰি নিমখকণো দি দিওঁ। দি দিয়াৰ পিছতে হালধিকণো দি দিলোঁ। দি অলপ সময় আকৌ ভাজিম, ভাজি লাষ্টত মই অকণমান জিৰা পাউডাৰ দি দিম। সেইকণ জিৰা পাউডাৰ দিছোঁ আৰু ধুনীয়া লাগে জিৰা পাউডাৰটো দি দিলে, নহ'লে বন্ধাকবি গোন্ধাই থাকে। আৰু এইপিনে মই চালাড এখনো বনালোঁ, গাজৰ বিলাহী কবি আদা পিঁয়াজ জলকীয়া সৰিয়হৰ মিঠাতেলটো যে সেইটোও দি দিলোঁ আৰু বহুত টেষ্টি লাগিছিলে ভাত সাজ খাই। লগতে অকণমান দালিও আছিলে। আজিলৈ ভিডিঅ'টো ইমানেই আৰু নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।